নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো এনজি ৰিভিউৰ এই বিশেষ ভিডিঅ'লৈ। যোৱা শুক্ৰবাৰে বহুকেইখন ছবি ৰিলিজ হৈছিলে, তাৰে মাজৰ ইতিমধ্যে মই যোৱাগেতো ছবিখন চালো আৰু এই যোৱাগেতো ছবিখন চাই পেলাই মোৰ কেনেকুৱা অনুভৱ হ'ল বা আপোনালোকৰ পকেটৰ পইচা খৰচ কৰি এই ছবিখন চিনেমা হলত গৈ চোৱাৰ কাৰণে উপযোগী হয় নে নহয় সেই বিষয়ে সবিশেষ জনাম আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে। গতিকে আপোনালোকে এই ভিডিঅ'টি শেষলৈকে চাই থাকিব। डिलीवरी करेंगे रोज आप यही कहते हैं। हाँ এই যোৱাগেতো ছবিখনৰ কাহিনীৰ বিষয়ে যদি ক'বলৈ যাওঁ, ইয়াত মূলত এজন ফুড ডেলিভাৰী বয়ৰ ওপৰত নিৰ্ভৰ কৰি ইয়াৰ কাহিনী ভাগ আগবাঢ়িছে। এজন জবলেছ ল'ৰাই কেনেকৈ জব হেৰুৱাৰ পিছত আহি নিজক আৰু এটা ফুড ডেলিভাৰী কামত নিয়োগ কৰি পৰে, তাৰপিছত তেওঁ কি ষ্ট্ৰাগল কি প্ৰব্লেম ফেচ কৰে তাৰ ওপৰতে নিৰ্ভৰ কৰি পেলাই এই কাহিনী ভাগ আগবাঢ়িছে। আচলতে এনেকুৱা ধৰণৰ আপোনালোকে বহুত অভিজ্ঞতা পাইছে চাগে যে তেওঁলোকে ফুড ডেলিভাৰী হওক বা এনেকুৱা যিকোনো ছাৰ্ভিচত তেওঁলোকে এটা ফিডবেক বিচাৰে, তেওঁলোকে 5 ষ্টাৰ ৰেটিং এটা বিচাৰে আৰু এই 5 ষ্টাৰ ৰেটিংটো এজন ডেলিভাৰী বয়ৰ জীৱনত কিমান বেছি গুৰুত্বপূৰ্ণ সেই বিষয়ে একচুৱেলি আমি অৱগত নাছিলোঁ। আপোনালোকেও চাগে বহুতে নাজানে, কিন্তু এতিয়াৰ পৰা আপোনালোকে এই ছবিখন চোৱাৰ পিছত সেই বিষয়ে সবিশেষ জানিব আৰু নিজৰ বাস্তৱ জীৱনত, ব্যক্তিগত জীৱনত কেতিয়াবা এনেকৈ কোনোবা ডেলিভাৰী বয়ে যদি আপোনালোক 5 ষ্টাৰ ৰেটিং বিচাৰে, তেতিয়াহ'লে আপোনালোকে দিবলৈ মুঠেই কৃপণালি নকৰে বুলি মোৰ দৃঢ় বিশ্বাস। বাকী এই ছবিখন পৰিচালনা কৰিছে নন্দিতা দাসে আৰু এই ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে আমাৰ সকলোৰে পৰিচিত বিখ্যাত কমেডিয়ান কপিল শৰ্মা আৰু সোহানী গোস্বামীয়ে। কপিল শৰ্মা আচলতে আমি সকলোৱে জানো যে এজন বিৰাটেই ভাল ষ্টেণ্ড আপ কমেডিয়ান হয়। তেওঁ কমেডি চাৰ্কাছৰ পৰা আহি পেলাই কপিল শৰ্মা শ্ব' বনালে, বহুত ফেমাছ হৈ গ'ল। কিন্তু এই ছবিখনত তেওঁৰ এটা সম্পূৰ্ণ বিপৰীত ৰূপ আপোনালোকে দেখা পাব। একদম এজন সমাজৰ সাধাৰণ মানুহ, খুব চিৰিয়াছ ৰোল এটা কৰিছে তেওঁ। মানুহক হঁহুৱাবলৈ বিৰাটে কঠিন বুলি কয় মানুহে, কিন্তু কপিল শৰ্মাই সেই কামটোকে একদম ইজিলি কৰে। আৰু আচলতে এজন কমেডিয়ানেই আটাইতকৈ চিৰিয়াছকৈ কামবিলাক কৰে, কাৰণ তেওঁ চিৰিয়াছ ৰোল এটা কৰি কাৰণে চিৰিয়াছকৈ ভালকৈ কৰে কাৰণে মানুহে হাঁহিবৰ কাৰণে সুবিধা পায়, কাৰণ কমেডি কৰাটো ইমান সহজ নহয়। কিন্তু তেনেকুৱা এজন ব্যক্তিয়ে এই ছবিখনত যি ধৰণে অভিনয় কৰিছে, বলিউডৰ বহুত নামী দামী হিৰোৱে তেনেকুৱা ধৰণৰ অভিনয় কৰিব নোৱাৰে। আপোনালোকে চাই পেলাই একদম ৰিলেট কৰিব পাৰিব। ইয়াত কোনো ধৰণৰ হিৰো ভিলেন নাইবা বহুত কিবা ৰোমান্টিক ষ্টৰি একো নাই, একদম সৰু কাহিনী, আপোনাৰ মোৰ চৌপাশে ঘটি থকা একদম সৰু কাহিনী এটাক লৈ পেলাই এই ছবিখন নিৰ্মাণ হৈছে। সদায় আমি দেখি থাকোঁ এনেকুৱা ধৰণৰ কিছুমান প্ৰব্লেম ফেচ কৰি থাকে এনেকুৱা ধৰণৰ কাম কৰা ল'ৰাবিলাকে, তাকেই সুন্দৰকৈ উপস্থাপন কৰা হৈছে এই ছবিখনত। আৰু কপিল শৰ্মাই এই চৰিত্ৰটো একচুৱেলি সুন্দৰভাৱে তেওঁ এক্টিং কৰিছে। আগতে যদি তেওঁক এজন কমেডিয়ান হিচাপে জনা হৈছিলে, এতিয়াৰ পৰা তেওঁক এজন ভাল এক্টৰ বুলি আপোনালোকে জানিব। লগতে সোহানী গোস্বামীক আপোনালোকে হয়তো তেওঁৰ নাম বহুতেই নাজানে, কিন্তু তেওঁ একদম খুব কাম কৰে, কিন্তু যিবিলাক চৰিত্ৰত তেওঁ অভিনয় কৰি থৈ দিছে গোটেইবিলাক চৰিত্ৰ এটা মনত ৰাখিবলগীয়া চৰিত্ৰত তেওঁ অভিনয় কৰে। খুব সুন্দৰ অভিনয় কৰিছে প্ৰত্যেকগৰাকী অভিনেতা অভিনেত্ৰীয়ে। আৰু এই ছবিখনৰ আটাইতকৈ ডাঙৰ প্লাছ পইণ্ট এক্স ফেক্টৰটোৱে হৈছে ইয়াৰ কাষ্টিং। ইয়াত প্ৰত্যেকজন অভিনেতা অভিনেত্ৰীয়ে খুব সুন্দৰ এক্টিং কৰিছে এই ছবিখনত। আৰু মূলত এই ছবিখন 90 মিনিট দৈৰ্ঘ্যৰ। ইয়াৰ যদি নেগেটিভ পইণ্টৰ বিষয়ে ক'বলৈ যাওঁ, তেতিয়াহ'লে এই ছবিখন 90 মিনিট দৈৰ্ঘ্যৰ আৰু ইয়াত যিবিলাক ছিকুৱেঞ্চ দেখুওৱা হৈছে বা স্ক্ৰীন প্লে মাজে মাজে বহুত বেছি শ্ল' যেন ফিল হয়। আপোনালোকে কিছু ক্ষেত্ৰত বৰিং এটা ফিল পাব, কিন্তু তাৰে মাজত কপিল শৰ্মাৰ যিখিনি এক্টিং, সেই এক্টিংখিনি আচলতে এই শ্ল' স্ক্ৰীন প্লেৰ যিটো কথা কৈ আছোঁ মই, সেইটো একচুৱেলি তেওঁৰ এক্টিঙে নোহোৱা কৰি দিয়ে। কিন্তু তথাপিতো আপোনালোকে 90 মিনিট দৈৰ্ঘ্যৰ এই ছবিখনত অকণমান মাজে মাজে বৰিং পাবই। নন্দিতা দাসে অলপ ব্যতিক্ৰম ধৰণৰ ছবি বনায় আৰু এনেকুৱা ধৰণৰ কাহিনী একচুৱেলি বলিউডৰ কাৰণে খুবেই নতুন। এনেকুৱা ধৰণৰ ছবি বৰ বিশেষ হোৱা নাই, কিন্তু নন্দিতা দাসৰ আগৰ চিনেমাবোৰতকৈ এইখন চিনেমা অকণমান ৰেংকটো মই তলত বুলি ভাবোঁ। আৰু বাকী ক্লাইমেক্সটো অকণমান বেছি ইজি যেন লাগিলে। এই ক্লাইমেক্সটো মানে যেনেকুৱা হ'ব বুলি লাগিছিলে চিনেমাখনত, তেনেকুৱা নহ'ল বুলি মোৰ এটা পাৰ্চনেলি অনুভৱ হৈছে। এই ছবিখনৰ অন্য এটা এক্সপেক্টৰ হৈছে যে ইয়াৰ কপিল শৰ্মা আৰু সোহানী গোস্বামীৰ এক্টিং, দুয়োজনে ইমান সুন্দৰ অভিনয় কৰিছে। দুয়োজনৰ অভিনয়ে এই ছবিখনক অন্য এটা মাত্ৰা প্ৰদান কৰে। বাকী আপোনালোকে যদি মাছ এণ্টাৰটেইনমেণ্ট মুভি বা মছলা থকা মুভি বা ৰোমান্টিক ষ্টৰি থকা চিনেমা ভাল পায়, তেতিয়াহ'লে এই ছবিখন কিন্তু আপোনালোকৰ কাৰণে নহয়। অৰ্থাৎ মই ক'বলৈ বিচাৰিছোঁ যে সকলোৰে কাৰণে এই ছবিখন নহয়। এই ছবিখন এটা বিশেষ শ্ৰেণীৰ কাৰণে, কাৰণ কণ্টেম্পৰেৰী ফিল্মছ টাইপ। এই ছবিখন ইতিমধ্যে টৰেণ্টো ফিল্মছত প্ৰদৰ্শিত হৈছে, গতিকে আপোনালোকে টৰেণ্টো ফিল্মছৰ যিবিলাক ছবি প্ৰদৰ্শন হয়, কেনেকুৱা ধৰণৰ ছবি প্ৰদৰ্শিত হয়, সেই বিষয়ে যদি আপোনালোকে অভিজ্ঞতা অকণমান আছে, তেতিয়াহ'লে অনুমান কৰিব পাৰিছে। এইখন একদম বাস্তৱিক জীৱনৰ লগত ৰিলেট থকা চিনেমা হয়। ইয়াত কোনো ধৰণৰ মাছ মছলা আপোনালোকে নাপায়। গতিকে আপোনালোকে এই ছবিখন
যিসকলে তেনেকুৱা ধৰণৰ চিনেমা চাই ভাল পায় তেওঁলোকে ভাল পাব, আৰু যিসকলে মাছ এণ্টাৰটেইনমেণ্ট একশ্যন ৰোমান্টিক মুভি ভাল পায় তেওঁলোকৰ কাৰণে এই ছবিখন নিশ্চয়কৈ নহয়। বাকী আপোনালোকে সকলোৱে গৈ এই ছবিখন চিনেমা হলত গৈ নিশ্চয়কৈ এবাৰ চাব পাৰে, আপোনালোকৰ পইচাটো একেবাৰে অথলে নাযায়। ষ্ট্ৰংলি ৰিকমেণ্ডেড, আপোনালোকে ওৱান টাইম ৱাটচেবল মুভি হয়, এবাৰ গৈ পেলাই নিশ্চয়কৈ চাব পাৰে। বাকী আপোনালোকে জনাব আপোনালোকৰ মতামত, এই চিনেমাখন চাই কেনেকুৱা পালে, বা যিসকলে চোৱা নাই তেওঁলোকে চাবৰ কাৰণে আগ্ৰহী হয় নে নহয়। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' চাই থাকিবৰ কাৰণে আপোনালোকে এই চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, আৰু আপোনালোকৰ ফ্ৰেণ্ডৰ মাজত এই চেনেলটো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।